বন্ধুসকল, ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ বুলি আগবঢ়ালোঁ। ৰাজ্যত লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে ভাল খবৰ। শীঘ্ৰেই ৰাজ্যত ৩,৬৭,০০০ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। সকলোকে প্ৰদান কৰা হ'ব বিনামূলীয়াকৈ ঘৰ। এজনো দুখীয়া মানুহে কেঁচা ঘৰত থাকিব নালাগে। প্ৰতিমাহে ১৫,০০০ উপাৰ্জন হ'লেও পাব চৰকাৰী ঘৰ। দুচকীয়া বাহন থকা লোকেও পাব বিনামূলীয়াকৈ ঘৰ। আৰু আপোনাৰ যদি ৫ একৰ ভূমি থকা কৃষকেও পাব ঘৰ। প্ৰতিগৰাকী প্ৰকৃত হিতাধিকাৰীয়ে শীঘ্ৰেই লাভ কৰিব বিনামূলীয়াকৈ ঘৰ। জনতাৰ সেৱা আমাৰ বাবে পূজাতকৈ কম নহয়। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ ডাঙৰ ঘোষণা। আৰু বন্ধুসকল, আন এক খবৰলৈ আগবাঢ়িছোঁ। পাকিস্তানৰ চোৰাংচোৱাগিৰি কৰা ইউটিউবাৰ জ্যোতি মালহোত্ৰা গ্ৰেপ্তাৰ। ভাৰতৰ তথ্য গোপনে দিছিল পাকিস্তানক। ২০২৩ চনৰ কমিছনৰ জৰিয়তে পাকিস্তানৰ ভিজা লৈছিল ইউটিউবাৰগৰাকীয়ে। জ্যোতিৰ পাকিস্তানী চোৰাংচোৱা এজেণ্টৰ সৈতেও আছে সু-সম্পৰ্ক। পাকিস্তানৰ সৈতে স্পৰ্শকাতৰ তথ্য ভাগ বতৰা কৰিছে জ্যোতিয়ে। আৰক্ষী জেৰাত পোহৰলৈ আহিছে ন তথ্য। আৰু বন্ধুসকল, আন এক খবৰলৈ আগবাঢ়িছোঁ। ৰাজপথত নিয়ম নমনা ই-ৰিক্সা চালকসকলক সাৱধান। ৰাজপথত নিয়ম নমনা ই-ৰিক্সা চালকৰ বিৰুদ্ধে পৰিবহণ বিভাগৰ কঠোৰ অভিযান। নথিপত্ৰবিহীন ই-ৰিক্সাৰ বিৰুদ্ধে পৰিবহণ বিভাগৰ অভিযান। প্ৰতিখন নথিপত্ৰবিহীন ই-ৰিক্সাৰ পৰা ১০,০০০কৈ জৰিমনা পৰিবহণ বিভাগৰ। ১৭খন ই-ৰিক্সা চালকক ১০,০০০ টকাকৈ জৰিমনা। নিয়ম নমনা ই-ৰিক্সা চালকৰ বিৰুদ্ধে প্ৰশাসনৰ কঠোৰ ব্যৱস্থা। ৰাজপথত কোনো ই-ৰিক্সাই চলাব নোৱাৰিব দৌৰাত্মক। ধুবুৰী পৰিবহণ বিভাগৰ অভিযানত হাহাকাৰ লাগিছে ই-ৰিক্সা চালকসকলৰ। ৰাজপথত যান-জঁট সৃষ্টি কৰিলেই বিপদত পৰিব ই-ৰিক্সা চালক। আৰু বন্ধুসকল, আন এক খবৰলৈ আহিছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ গুৰুত্বপূৰ্ণ ঘোষণা। ১ অক্টোবৰৰ পৰা অতি কম দামতেই লাভ কৰিব চেনি, দাইল, নিমখ আৰু গেছ। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ ৩৮ টকাত। আৰু প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ ৬৯ টকাত। প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ ১০ টকাত। কেৱল ইমানেই নহয়, ৭০০ টকাত লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। ইয়াৰ উপৰিও যদিহে আপোনাৰ উজ্জ্বলা গেছৰ কানেকশ্যন আছে, মাত্ৰ ২৫০ টকাতে পাব চিলিণ্ডাৰ। পঞ্চায়ত নিৰ্বাচনৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে ভাল খবৰ। আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। ভাৰতত থাকিও বৰ্তমানেও পাকিস্তানক সমৰ্থন কৰা সমৰ্থনকাৰীক গ্ৰেপ্তাৰ। বৰপেটা জিলাৰ দুজনকৈ যুৱকক একেদিনাই গ্ৰেপ্তাৰ। কলগাছিয়াৰ আজাদ ইমৰান হুছেইনক গ্ৰেপ্তাৰ। গুৱাহাটীৰ নটবমৰ পৰা গ্ৰেপ্তাৰ। চেঙাত শ্বাহিদুল ইছলাম নামৰ যুৱকজনক গ্ৰেপ্তাৰ। বৰপেটা জিলাৰ আলুপট্টি চহৰত ঘৰ ছানিদুল ইছলামৰ। আৰু বন্ধুসকল, আন এক খবৰলৈ যোৱাৰ আগতে যদি আপোনাৰ ভিডিঅ'বোৰ ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটি। পুনৰ মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি। পুনৰ মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু তাজ হোটেল বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি। এটা বিশেষ মেইলযোগে এই ভাবুকি পোৱাৰ পিছতে সষ্টম হৈছে মুম্বাই আৰক্ষী আৰু দাখিল কৰিছে এজাহাৰ। মুম্বাই আৰক্ষীয়ে কয়, মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু তাজ হোটেল বোমাই উৰুৱাই দিয়াৰ ভাবুকি দিয়া হৈছে। সংসদত আক্ৰমণ কৰা আফজল গুৰুক ফাঁচী বিহাৰ বাবে এই ভাবুকি দিয়া হৈছে।